এজন ল'ৰা আৰু তেওঁৰ দেউতাক পাহাৰৰ ওপৰেৰে খোজকাঢ়ি গৈ আছিল। হঠাতে ল'ৰাটো পৰি যায় আৰু সি আঘাত পাই চিঞৰি উঠিল, আহ! তাক আচৰিত কৰি পাহাৰৰ ক'ৰবাত সেই মাতটো সি আওৰোৱা শুনিলে, আহ! কৌতূহলী হৈ সি চিঞৰি উঠিল, তই কোন? সি উত্তৰ পালে, তই কোন? সঁহাৰিত ক্ষুব্ধ হৈ সি চিঞৰি উঠিল, কাপুৰুষ! সি উত্তৰ লাভ কৰিলে, কাপুৰুষ! গতিকে সি দেউতাকৰ ফালে চাই সুধিলে, দেউতা, এইবোৰ কি হৈছে? দেউতাকে হাঁহি এটা মাৰি ক'লে, বোপাই, মনোযোগ দিয়া। আৰু তেওঁ পাহাৰটোৰ ফালে চাই চিঞৰি উঠিল, মই তোমাক প্ৰশংসা কৰোঁ। মাতটোৱে উত্তৰ দিলে, মই তোমাক প্ৰশংসা কৰোঁ। আকৌ মানুহজনে চিঞৰি উঠিল, তুমি এজন চেম্পিয়ন। মাতটোৱে উত্তৰ দিলে, তুমি এজন চেম্পিয়ন। ল'ৰাটো আচৰিত হৈ পৰিল, কিন্তু একো বুজি নাপালে। তাৰ পিছত দেউতাকে তাক বুজাই দিলে, মানুহে ইয়াক প্ৰতিধ্বনি বুলি কয়, কিন্তু সঁচাকৈ এয়াই জীৱন। ই তোমাক তুমি কৰা বা কোৱা সকলো কথা ঘূৰাই দিয়ে। আমাৰ জীৱনটো কেৱল আমাৰ কাৰ্যৰ প্ৰতিফলন। পৃথিৱীত যদি অধিক মৰম বিচাৰা, তেন্তে হৃদয়ত অধিক মৰম সৃষ্টি কৰা। যদি তুমি তোমাৰ দলটোত অধিক দক্ষতা বিচাৰা, তেন্তে তোমাৰ দক্ষতা বৃদ্ধি কৰা। এই সম্পৰ্ক সকলোতে, তোমাৰ জীৱনৰ সকলো দিশতে প্ৰযোজ্য। জীৱনৰ প্ৰতিধ্বনি। জীৱনে তোমাক তুমি পৃথিৱীক দিয়া সকলোখিনি ঘূৰাই দিব। আৰু এনেধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিবৰ বাবে আমাৰ জোনাকী মটিভেশ্যন ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু লগতে ভিডিঅ' চাই কেনে পালে তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক আৰু লাইক এণ্ড শ্বেয়াৰ কৰক।